हेलो गुड मर्निंग कि खबर आपलोक खबर भालने मोर खबर भाले पोनप्रथमे मैं बहुत दिन मूरत आज रेसिपी एटा लै आहिছোঁ আপোনালোকৰ লগত शेयर কৰোঁ বুলি ভাবিছোঁ অতি সিম্পল আৰু বলকচোন ৰেচিপিটোকে চাওঁ আগত ন তো বাই দ্য ৱে মই আগত গা ধুই আহোঁ তাৰ পিছত পাকঘৰত সোমাই আপোনালোকক ৰেচিপিটো দেখুৱাই আছোঁ কেৰাহীতেল গৰম কৰিলোঁ এতিয়া মই লৈছোঁ আলু যোনখিনি এনেকুৱা সাইজত কাটি লৈছোঁ আৰু ইফালে বিলাহী মই এনেকুৱা সাইজত কাটি লৈছোঁ তাৰপিছত তেজপাত লৈছোঁ আৰু পিঁয়াজ লগতে ইয়াৰ মাংস এতিয়া তেল গৰম হ'ল মই ইয়াত দিম আলু অলপ ফ্ৰাই কৰিম তেজপাতটো মই তেলত দিবলৈ থাকি গ'ল সেইকাৰণে এতিয়া মই তেজপাতটো কেঞ্চেল কৰি দিছোঁ পিঁয়াজ দি দিম এতিয়া লগতে দি দিম নিমখটো প্ৰথমত অকণমান দিম এতিয়া মই দি দিম আদা নহৰু মিক্সিটো বেয়া হৈ আছে কাৰণে মই গিলাচতে খুন্দি দিলোঁ বিলাহী দি দিম কাটি লৈছিলোঁ এতিয়া মই ইয়াত দিম মছলা মছলাখিনি মই দি দিম জিৰা পাউডাৰ হালধি এতিয়া মই যিখিনি আলু মই ফ্ৰাই কৰি লৈছিলোঁ সেইখিনি দি দিম পুনৰ অলপ সময় ঢাকি থ'ম বিলাহীখিনি সিজিবৰ কাৰণে বিলাহীখিনি সিজিলে মাংসৰ পৰা গোন্ধও ধুনীয়া আহিছে দেই গৰম মছলা অলপ দি ল'ম কোনোবাই যদি ড্ৰাইকৈ খাব বিচাৰে তেতিয়াহ'লে এনেকুৱাও খাব পাৰে পানী নিদিয়াকৈ কিন্তু আমি ড্ৰাইকৈ নাখাওঁ অলপ খুটখুটীয়া কৰিম বস্তুটো কাৰণ যিহেতু অথনি মই নিমখ কমকৈ দিছিলোঁ সেইকাৰণে পুনৰ মই আৰু অলপ নিমখ দি লৈছোঁ আৰু যদি ড্ৰাইকৈ খাবলগীয়া হয় তেতিয়াহ'লে নিমখটো নিদিলেও হ'লেহেঁতেন মোৰ কাৰণ প্ৰথমতে মই দি লৈছোঁ যিহেতু মাংসটো ধুনীয়াকৈ নিমখটো সোমালে এতিয়া মই যিহেতু জোল দিম পানী দিম খুটীয়া কৰিম সেইকাৰণে নিমখটো অলপ দি লৈছোঁ No, I need to get some help. Hoping you could save me, baby. Put our pictures on the shelf. Swore I'm over you. Oh well, it's not that easy. Waking up in this place all alone. Staying up night and day. এতিয়া মই ইয়াত দিম জালুকৰ গুড়ি অলপহে আছে দেই মই গোটেইখিনি দি দিছোঁ এতিয়া মই ইয়াত দিম জলকীয়া গুড়ি
আৰু এয়া মাংস ওলাই ল'লোঁ ধুনীয়াকৈ মোৰ ভাগৰ আৰু কুঁহু ভাগৰ ওলাই ল'লোঁ এতিয়া যাওঁ খোৱা বোৱা কৰি লওঁ এয়া মোৰ ভাগৰ এয়া কুঁহু ভাগৰটো নাখায়ে বাৰু অলপ খাব তাৰপিছত বাকীখিনি থৈ দিয়ে যাব ৰাতিকৈ খাব আকৌ খাই লওঁ তাৰপিছত আকৌ লগ পাম দেই তেতিয়াহ'লে বন্ধুসকল এতিয়া 9টা বাজু হৈছে আৰু ৰাতি দিনটো আজি একো দেখুওৱা নহ'ল তো চাই পেলাই কেনেকুৱা পাইছে কমেণ্টত জনাই দিব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি দিব সৰুকৈ হ'লেও তেতিয়া ভাল লাগে মনটো আৰু যদি চেনেলটোত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই অলটো ক্লিক কৰি দিব যাতে মোৰ চেনেলৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ ন'টিফিকেশ্যন পাই থাকে আৰু মোৰ ফেমিলি মেম্বাৰ এজনো হৈ যায়গৈ তেতিয়াহ'লে বাই বাই গুড নাইট